হাই ফ্ৰেণ্ডছ, মোৰ নাম শ্ৰীপ্ৰণৱন। আজি এই ভিডিঅ'টো বনাইছোঁ 19 নৱেম্বৰ শুক্ৰবাৰে আকাশ নামচাৰী আৰু নীলিমা বড়ো ক্ষেত্ৰী মা কামাখ্যা মন্দিৰত বিবাহ হয়। বিবাহ মন্দিৰত কেনেকুৱা হয় কিছু নীতি নিয়ম আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। লগতে ক্ষেত্ৰী কামাখ্যা মন্দিৰৰ পৰিৱেশখিনি আপোনালোকৰ ইয়াত দেখাইছোঁ, চাই থাকিব। লগতে মন্দিৰত বিবাহৰ পিছত নীলিমা ভনীক দৰা ঘৰলৈকে থ'বলৈ গৈছোঁ। দৰা ঘৰলৈ থ'বলৈ যায় নীতি নিয়মখিনিয়ে আপোনালোকক ইয়াত দেখাইছোঁ, চাই থাকিব আপোনালোকে। এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ, এতিয়া টোল গেট পাইছোঁ, নাজিৰাখা টোল গেট। এতিয়া খেতিলৈ আমি গৈ আছোঁ। এতিয়া নাজিৰাখা টোল গেট চাই লওঁ। আমি এতিয়া খেতি পালোঁ। এতিয়া আজিৰ দিনটো বজাৰ হৈছিল শুক্ৰবাৰ। এতিয়া খেতি অভাৱ ব্ৰিজৰ তলৰ ফালেদি গৈছোঁ আৰু এই ৰাস্তাটো ভালকৈ চাব। খেতি কামাখ্যা যিসকলে অহা নাই চাব পাৰিব। এয়া দেখিছে খেতি বজাৰ। আজি বজাৰে আমি কামাখ্যা মন্দিৰলৈ গৈ আছোঁ। এতিয়া ভালকৈ চাওক ৰাস্তাটো। এইটো ওপৰত চিৰিটো দেখা পাইছে, এইটো কামাখ্যা। আমি চিধা ৰাস্তাতে গৈছোঁ, ওপৰলৈকে উঠি যাম আৰু এইয়া খেতি কামাখ্যা মন্দিৰটো চাই লওক আৰু পৰিৱেশখিনি চাই লওক ভালকৈ। কি কৰি আছোঁ আপোনাৰ? হা এই দৰাজন বহি থকা দেখাই পেলাই এতিয়া কইনাজনী লৈ আনিছে আৰু কইনাৰ লগত লৈ আহিছে। আৰু আমাৰ কইনাঘৰ পিছফালে থকা কেইজনী বিউটিফুল হৈ আহিছে। ৱাও!
সপমে মন্ত্র কাটতে পারি একদম রোমান পাইছে স্বাহা Om Sapme Mangga Chokai Chori Dam One by Two Swaha Om Sapme Iba Puya so apna ko chance hona nahi Om Ganga Om Gita so go Brahmana Kailana Mara Mara এটা দয়া কইনা মন্দিৰৰ সাত পাক ঘূৰিব এয়া চাই থাকক মা কামাখ্যা মন্দিৰৰ সাত পাক ঘূৰিব সাত পাক ঘূৰাৰ পিছত সম্পূৰ্ণ হ'ব বিবাহ বৰ্তমান দয়া কইনা ভোক লাগি গৈছে এতিয়া পেকে লাঞ্চ খাই আছে এয়া দেখিছে এতিয়া ফটো উঠা টাইম চাই লওক ফটো পুৰা ফটো ছাগলীটো উঠিব আহিছিল ফটো চাই লওক দৰা ঘৰলৈ যাবলৈ এতিয়া চকু পানী নাই দৰা ঘৰত যাবলৈ কইনা ইমান এতিয়া আমি কামাখ্যাৰ পৰা ওলাই আহিলোঁ এতিয়া আমি এতিয়া দৰা ঘৰলৈকে গৈ আছোঁ এতিয়া ৰাস্তাত আছোঁ আমি তেতেলীয়াত আছোঁ এতিয়া বৰ্তমান এতিয়া কইনা আৰু দৰা অহা গাড়ীকেইটা ৰৈ আছোঁ এতিয়া বাটতে আছোঁ আমি তিনিজন আছোঁ এইটো কইনা দদায়েকজন আৰু এইটো ভাইক হয় আমি এতিয়া গৈ আছোঁ কইনা থ'বলৈ আগত গাড়ীকেইটা গৈ আছে এইটো কইনা গাড়ী আগত এই আছে মোৰ পিছত আছে গৈ আছোঁ এতিয়া একদম হেমাই আগত গৈ আছোঁ ফাইনেলি দয়া ঘৰত আহি পালোঁ এয়া চাই থাকক এতিয়া
আমি বৰ্তমান দৰা ঘৰত আহি পাইছোঁ এয়া আমি কইনা থ'বলৈ আহিছোঁ এতিয়া দৰা ঘৰত সোমাই আছোঁ চাই থকা
এতিয়া বৰ্তমান জৰা ঘৰত বহি আছোঁ ভাত চাত খালোঁ আৰু এতিয়া ভাত খাই বহি আছোঁ এতিয়া তামোলো খাই আছোঁ এতিয়া মোৰ লগত কইনা ককাইকজন কিবা ক'বা এইটো কইনা ভাইক হৈছে কইনা কি লাগে বাইদেউ এতিয়া আমি ভাত চাত খাই বহিকৈ এতিয়া ঘৰত যাম আৰু এতিয়া লাহেকৈ আজিলৈ বাৰু এইখিনিয়ে সমাপ্ত বাই